দেশৰ ছোৱালীবোৰে আটাইতকৈ বেছি শৰীৰৰ যত্ন লয় জানেনে? উত্তৰ তুৰ্কী দেশৰ ছোৱালীবোৰে আৰু বিশ্বৰ আটাইতকৈ ধুনীয়া ছোৱালী তুৰ্কী দেশত আছে। বিশ্বৰ কোনটো সাগৰত আটাইতকৈ বেছি মাছ পোৱা যায় জানেনে? উত্তৰ বিশ্বৰ প্ৰশান্ত মহাসাগৰত আটাইতকৈ বেছি মাছ পোৱা যায়। কোন দেশত আটাইতকৈ বেছি কপাহৰ উৎপাদন কৰা হয় জানেনে? উত্তৰ আমেৰিকাত আটাইতকৈ বেছি উৎপাদন কৰা হয়। চন্দ্ৰত পোনপ্ৰথমে কি গছ ৰোৱা হৈছিল জানেনে? উত্তৰ কপাহৰ গছ ৰোৱা হৈছিল। সম্ৰাট অশোকৰ কিমানজন পত্নী আছিল? উত্তৰ সম্ৰাট অশোকৰ 4জন পত্নী আছিল। ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা ক'ত আছে জানেনে? উত্তৰ ভাৰতৰ কলকাতাত আছে। কিমান চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 1908 চনত। (2022) চনৰ অনুযায়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিমান গড় আছে জানেনে? উত্তৰ 2613টা অৰ্থাৎ 2613টা গড় আছে। অসমত পোনপ্ৰথমে কিমান চনত ৰেলপথ নিৰ্মাণ কৰিছিল? উত্তৰ 1881 চনত। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল জানেনে? উত্তৰ 1993 চনত গঠন কৰা হৈছিল। ভাৰতৰ কিমান শতাংশ এলেকাত খেতি কৰা হয় জানেনে? উত্তৰ 51 শতাংশ অঞ্চলত। পৃথিৱীৰ কোন দেশত খেতি কৰিবলৈ মাটি নাই অৰ্থাৎ খেতি নকৰে? উত্তৰ ছিংগাপুৰ দেশত। ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি জংঘল আছে জানেনে? উত্তৰ ভাৰতৰ মধ্যপ্ৰদেশত আটাইতকৈ বেছি জংঘল আছে। মহাত্মা গান্ধীৰ মৃত্যু কিমান চনত হৈছিল জানেনে? উত্তৰ 1948 চনত হৈছিল। কোন দেশত হীৰা আটাইতকৈ বেছি পোৱা যায়? উত্তৰ ৰাছিয়াত আটাইতকৈ বেছি হীৰা পোৱা যায়।
ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি নাৰিকলৰ উৎপাদন কৰা হয় জানেনে? উত্তৰ ভাৰতৰ কেৰালা ৰাজ্যত আটাইতকৈ বেছি নাৰিকলৰ উৎপাদন কৰা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি গাখীৰ উৎপাদন কৰা দেশৰ নাম কি? উত্তৰ আমাৰ ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি গাখীৰ উৎপাদন কৰা হয়। ভাৰতৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল জানেনে? উত্তৰ সম্ৰাট অশোক। জিএছটি চালু কৰা প্ৰথম দেশৰ নাম কি আছিল জানেনে? উত্তৰ জাপানত পোনপ্ৰথমে জিএছটি চালু কৰিছিল। বিশ্বৰ কোন দেশত আটাইতকৈ বেছি ডাক্তৰ আছে জানেনে? উত্তৰ আমাৰ ভাৰতবৰ্ষত আছে। আটাইতকৈ বেছি মাছ উৎপাদন কৰা দেশৰ নাম কি? উত্তৰ ভাৰতবৰ্ষ। কোন দেশত পাকিস্তান নামৰ গাঁও আছে? উত্তৰ ভাৰতবৰ্ষত পাকিস্তান নামৰ গাঁও আছে। ভাৰতৰ কোনটো ৰাজ্যত ৭৫টা জিলা আছে? উত্তৰ প্ৰদেশত ৭৫টা জিলা আছে। ভাৰতৰ কোন ৰাজ্যত পোনপ্ৰথমে টেক্সি চলাচল আৰম্ভ কৰিছিল? উত্তৰ বাংগালুৰুত। ভাৰতৰ আটাইতকৈ পুৰণি ৰাজ্যৰ নাম কি? উত্তৰ বিহাৰ ৰাজ্য। ভাৰতবৰ্ষত মেট্ৰো ৰেল ব্যৱস্থা কোন ৰাজ্যত পোনপ্ৰথমে আৰম্ভ হৈছিল? উত্তৰ কলকাতা ৰাজ্যত। চাইকেল কোন দেশত পোনপ্ৰথমে নিৰ্মাণ কৰিছিল জানেনে? উত্তৰ ভাৰতবৰ্ষত। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ বাহিৰে আৰু কোন দেশৰ ৰাষ্ট্ৰীয় সংগীত লিখিছিল জানেনে? উত্তৰ বাংলাদেশৰ। ভাৰতবৰ্ষত পোনপ্ৰথমে ৰেল সেৱা কিমান চনত আৰম্ভ হৈছিল? (1853) চনত। কোন দেশৰ আটাইতকৈ বেছি ৱেবছাইট আছে আপুনি জানেনে?
আমেৰিকাৰ আটাইতকৈ বেছি ৱেবছাইট আছে? ভাৰতৰ আটাইতকৈ ধুনীয়া ৰাজ্যৰ নাম কি কি? উত্তৰ কাশ্মীৰ আৰু হিমাচল প্ৰদেশ।